নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভাদ্ৰ মাহ যিহেতু বেলেগ নামঘৰ, ঢেকীয়াখোৱা নামঘৰ, আঠখেলীয়া নামঘৰ, তাত গ'লেও ভিডিঅ' পালে আপোনালোকে। এতিয়া আহিছোঁ আমাৰ নিজৰ নামঘৰত। নিজৰ নামঘৰত নাহিলেতো ভাল নালাগিব ভাদ্ৰ মাহত, সেইকাৰণে নিজৰ নামঘৰত আজি চাহ দিবলৈ আহিছোঁ। আমি 3 ঘৰ মানুহে আজি চাহ দিছোঁ, এঘৰে শৰাই দিছে। তেন্তে ভাদ্ৰ মাহত আমাৰ নামঘৰত গোপিনীসকলে নাম লৈ আছে। চাব বলকচোন, একদম আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এয়া দেখিছেনে, আমাৰ নামঘৰৰ মেইন আসন ভাগ। এয়া এইফালে এয়া মায়ে চাহ দিবৰ কাৰণে মিঠাই ভাগ কৰি আছে, আৰু লগতে বেলেগ মই যে কৈছিলোঁ আৰু 3 ঘৰে দিছে, তেওঁলোকেও এনেকৈ চাহ দিবৰ কাৰণে মিঠাই ভাগ কৰি আছে। এতিয়া গোপিনীক চাহ দিবৰ কাৰণে ইয়াত চাহ বনাই আছে। গোপিনীসকলে নাম লৈ আছে, তেওঁলোকৰ লগতে ময়ো হাত চুপৰি মাৰি বজাই নাম লৈ আছোঁ। এতিয়া ইয়াত দেখিছেনে, সকলো গোপিনীসকলে সেৱা কৰিছে, লগতে আমিও কৰিছোঁ। গোপিনীসকলে মানে তেওঁলোকে আজিৰ দিনটো নাম থৈছে, সেই নামৰ সেৱা লৈছে, লগতে আমিও লৈছোঁ। এতিয়া এয়া মই যে কৈছিলোঁ শৰাই দিছে এঘৰ মানুহে, তেওঁলোকৰ এতিয়া এয়া প্ৰসাদ দিছে। গোপিনীসকলে চাহ খাই লোৱাৰ পিছতহে প্ৰসাদ দিছিলে। আচলতে চাহ খোৱা ভিডিঅ'টো কৰিব নহ'ল। এয়া দেখিছেনে, এতিয়া গধূলিও হৈছে, গোপিনীসকলেও নামঘৰৰ পৰা যাবলৈও লৈছে। এয়া গোপিনীসকল গৈছে, লগতে আমিও ওলাই আহিছোঁ যাওঁ বুলি। এয়া আগত মা গৈ আছে, পিছে পিছে মই গৈ আছোঁ ভিডিঅ' কৰি কৰি। এয়া আমাৰ নামঘৰৰ তোৰণ ভাগ। যদি তোৰণ ভাগ নেদেখুৱাওঁ, নামঘৰৰ ভাগ দেখুওৱা আধৰুৱাগতে লাগিব। মই আগৰ ভিডিঅ'ত দিয়া আছে নামঘৰৰ ভিডিঅ', তেও তোৰণ ভাগ আকৌ দেখুৱাই দিছোঁ। এয়া দেখিছেনে, গোপিনীসকল গৈছেগৈ আৰু। তেন্তে আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।